everyone, welcome back to my YouTube channel. তো আমি এতিয়া গৈ আছো এয়াৰপৰ্টত কাৰণ আজি আহি আছে MSK vlog আপোনালোকে হয়তো চিনিয়ে পায় মোহাম্মদ সেলিম খান বহুত বেছি এটা জনপ্ৰিয় ইউটিউবাৰ ইণ্ডিয়াৰ যাৰ মিলিয়ন ফ্যান ফলোৱাৰ্স আছে আপোনালোকে সকলোৱে গম পায় আৰু আজি আমি গৈ আছো এফালে বনি আছে বনি আৰু মইতো আছে আৰু আসলতে বনশ্ৰীক আপোনালোকে হয়তো নাজানে বনি বুলিও কওঁ আমি মানে কওঁ আৰু আমি ফ্ৰেন্ড কেইটাই কওঁ আৰু কেইজনীমান আছে আমি তাইক বনি বুলি কওঁ মৰমতে আৰু এইবিলাক মৰমৰ নাম নেকি আৰু এনেকৈ আৰু গৈ আছো আৰু এতিয়া আমি বৰিহাটৰ পৰা ইহঁতক পিক আপ কৰিলো আৰু পিছফালেও আছে কোনোবা এইবিলাক নাচনি চাচনি ধুলিয়া চুলিয়া আছে আৰু পুৰা ঢোল চল লৈ ওলাইছো আৰু এইফালে পংকজটো আছে নাচব লাগব দে গৈ আছো আৰু চাই থাকিব ব্লগটো ডাইৰেক্ট আমি এয়াৰপৰ্টত লগ পাম কোন আহি আছে আফরিন এক্সাইটেড मन में लड्डू फूटा এখন এতিয়া প্ৰায় 7টা বাজিছে আমি এতিয়া গৈ আছো এয়াৰপৰ্টলৈকে ওয়েলকাম কৰিবলৈ ইমান ৰাতিপুৱাখন উঠি একো নোখোৱাকৈ ওলাই আহিছো চাও কেনেকুৱা যায় দিনটো আপোনালোকক দেখাই যাম কোন এয়া কোন বিকাশদা পিংকিবা আগত কাটি দিম নেকি না সেইখিনি নো পাৰ্কিং আছে আৰু আছে হাই ভাল আপোনাৰ এতিয়া আহি পালো আৰু এইফালে আছে সমীৰন্দা হাই কি খবৰ ভাল আমি বাৰু অসমীয়া সাজ পোছাক লগাই কিনে অহা নাই বাট তোমালোকক দেখি ভাল লাগি আছে আৰু অসমৰ ছোৱালী আমাৰ এনেকুৱাকৈ বেছি এটা ভাল লাগে বেছি ভাল লগা লুক এটা সঁচাকৈ ধুনীয়া লাগি আছে আৰু বাকী আমি যিয়ে কাৰণে আহিছোঁ তেখেতৰ আশা ৰখি আছোঁ তেখেতে আহিব তেখেতক ৱেলকাম জনাম আমাৰ অসমৰ সন্মান অসমৰ গৌৰৱ আমাৰ অসমৰ হাত পূজাৰ ড্ৰেছ পিন্ধি কিনে সন্মান জনাব আদৰণি জনাব ধুনীয়াকৈ আৰু চাই থাকক তেনেকুৱা হ'ব পৰা আজি এইফালে আছে চাওক বিকাশদাৰ নিউ কাৰ নেক্সট লেভেল আৰু তাত আছে বিকাশদা আৰু এইফালে আছে পিংকিবা আৰু এইফালে পংকজ আৰু এইফালে আফ্ৰিন আৰু এইফালে আমাৰ ধুলিয়া বিহুৱা আৰু নাচনী ইমান অন্তৰংগ কি কথা হৈ আছে মানে কি এয়াৰিংছৰ কথা পাতি আছো মই এয়াৰিংছটো জাতি পিন্ধিলে ভাল আছিল আৰু সঁচাকে দেই চোৱাই নাছিলো মই পিংকিবা আছে আৰু বনিৰ চেনেলৰ ফালৰ পৰা আজি পিংকিবা বোধহয় প্ৰথম আৰু এয়া পিংকিবা তাইৰ এটা আছে বনশ্ৰী মহন্ত পিংকিবা হাই কি খবৰ আপোনাৰ ভাল আৰু নেপালত গৈ কেনেকুৱা লাগে তাৰে কালচাৰবিলাক দেখো আৰু নেপালৰ ভাগৰে মৰা নাই দেই তাতে মানে তোমাৰ হয় বুলি ক'লে মানে আমি যেনেকুৱা হয় বুলি কওঁ তাতে হোষ্ট বুলি আংনাং খাং মুজাং মানুহ মই আফ্ৰিনেও জানে মানেনো কি মানে আংনাং খাং মুজাং মানুহ মানে মই তোমাক ভাল পাওঁ বা আফ্ৰিন ক'ত শিকি আহিলি এই শিকিলো আৰু গানটো ভাইৰেল হৈ আছে যে সেনেকৈ কিবা আপোনালোকে কাপোৰ পিন্ধাই আছে আম ভৰি লাগিছে দেই এয়াৰপৰ্টত এয়া আম ভৰি লাগিছে এয়া 25 প্ৰগ্ৰেম আমি কৰি উঠিলোঁ আহি পাব আমি গৈ আছোঁ এতিয়া আগুৱাই এয়া আফ্ৰিন আগত বিকাশদা আৰু আমি গৈ আছোঁ এতিয়া বেগ চেকিং হৈ আছে ৰেডি হৈ আছে এয়া আমাৰ ধুলিয়া ৰেডি হৈ আছে বিহুৱা ৰেডি হৈ আছে আৰু এয়া আফ্ৰিন এইফালে বিকাশদা অকণমান সোমাই ভিতৰলৈ গৈছে আৰু মই আছোঁ ইয়াতে ৰৈ পেলাই কিবা কিবি অকণমান যি ক্লিপ ল'ব পাৰোঁ এয়াৰপৰ্টৰ আৰু MSK আহিব অকণমান পিছত আমি এতিয়া আদৰিবলৈ ৰেডি হৈ আছোঁ তেওঁৰ অকণমান ফ্লাইট ডিলে হৈ গ'ল এতিয়া আহি আছে মই যি ক্লিপ ল'ব পাৰোঁ দেখাম বাৰু ৱেলকাম টু আছাম বুলি Oh my God.
আৰু ইমান ধুনীয়া হৈছে ৱেলকাম টু আছাম MSK ৱেলকাম টু আছাম ধুনীয়া বনাইছে দেই এই পিনেদি বেনাৰ লৈ আছো মেনেজ দিব লাগিব আৰু অকণমান দিবা ঠিক আছে सिमिलर बहुत सिमिलर है বাই 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 তো বিকাশ দা এয়া MSK এতিয়া গাড়ীত উঠি গ'ল বিকাশ দাৰে বাই বাই কিবা চকলেট ল'ম নেকি ল'ম য'ত আহে আছে বনশ্ৰী গীতাৰ্থ পৰশমণি আৰু বিজয় ঘৰলৈ বুলি গৈ আছোঁ আৰু ফ্ৰেণ্ড আজি লগ পাই ভাল লাগিল বহুত বেছি ভাল লাগিল বহুত দিন হ'ল আমি দুইজনীও লগেই পোৱা নাছিলোঁ লগ পোৱা নাছিলোঁ বনীকো আজি বহুত দিনৰ মূৰত লগ পালোঁ আৰু বনীৰ লগত খুব ভাল এটা সম্পৰ্ক বান্ধৱী হিচাপে বহুত মানে ট্ৰাষ্ট কৰি বহুত ভাল লাগে আৰু মোৰ থ্ৰুইদি আজি পংকজেও বনীৰ লগত চিনাকি হ'ল ভাল লাগে বহুতক চিনি পালোঁ আৰু মোক থেংক ইউ দিবা থেংক ইউ ভালকে সদায় আৰু মানে আজিৰ মানে বাস্তৱটো সপোন বনাইছে তাই বহুত বেছি ভাল লাগিছে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰো বহুত বেছি ভাল লাগিছে যে আপোনালোকক দেখাব পাৰিছো আৰু ইমান ডাঙৰ এটা ইউটিউবাৰ বাস্তৱটো সপোন নহয় সপোনটোক বাস্তৱ কৰিছে চাওক আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰি ইমান সুখী মানে এইটো কাৰণ ইমান ডাঙৰ এটা ইউটিউবাৰ অসমৰ ইণ্ডিয়াৰ মানে গোটেই ইণ্ডিয়াত মানে জনপ্ৰিয় আৰু ইমান ফেন ফলোৱাৰ্ছ ইনকাম কৰিছে মানে সেইটো মানে হেৰি কৰা বুলি ক'ব লাগিব আৰু তাৰ মানে কষ্ট বুলি ক'ব লাগিব ষ্ট্ৰাগল ইমান বেছি কষ্ট কৰি ইমানখিনি ষ্ট্ৰাগল কৰি তেওঁ আগবাঢ়িছে এয়া তাৰ মানে আমাৰ কাৰণে এটা ইনস্পিৰেশ্যন আৰু উঠি অহা যিখিনি ইউটিউবাৰ আছে তেওঁলোকৰো এটা ইনস্পিৰেশ্যন আৰু MSK আহিছে অসমখন এক্সপ্ল'ৰ কৰিব তেখেতৰ ভিডিঅ'ত দেখা পাই থাকিব আছাম চাওক আৰু আছামৰ বিভিন্ন খাদ্য খাওক আৰু কেনেকুৱা লাগে তেওঁ নিজৰ ব্লগত জনাব চাগে আৰু এইখিনিয়ে আৰু এতিয়া আমি ঘৰলৈ গৈ আছো আৰু খুব জলদি আমি আফ্ৰিনৰ লগত নেক্সট কিবা এটা বনাম বুলি ভাবি আছো প্লেনিং চলি আছে আৰু মই কাপোৰ চাপোৰ পিন্ধিব জানা নাই দেই কাৰণ মই নাচনি নহয় কাপোৰযোৰ কেনেকুৱা লাগে বনি নাচিব জানে বনি বহুত ধুনীয়া নাচিব জানে তাই নাচনি হয় মোৰতো আৰু প্ৰিপাৰেশ্যন নাই যেনি তেনি পিন্ধি আহিছো আৰু কি মানে চেষ্টা কৰিছো আৰু ইমান ৰাতিপুৱা শুনি উঠি আমি ইমান সাজি কাচি মই বাৰু ওলোৱা মোৰ প্ৰেক্টিচ আছে তাই ইমান খুব কমেই পিন্ধে মেখেলা চাদৰ যিটোকে অকণমান টাইম লাগিছে যদিও ধুনীয়া লাগিছে আফ্ৰিন এনেও ধুনু তই থেংক ইউ ছ' মাছ তইও ধুনু দে আৰু এতিয়া যাই আছো আৰু নেক্সট ব্লগত আকৌ আফ্ৰিন আৰু মই কিবা এটা প্লেনিং বনাই আছো চাওঁ কেনেকুৱা হয় তাকে আৰু
প্লেনটো আগত হৈ লওঁ তাৰপিছত জনাম কি কি ব্লগ হ'ব বা কি এনেকুৱা চেলেঞ্জ হ'ব আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু কি ক'ম আৰু এতিয়া ঘৰলৈ গৈ আছো আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এতিয়া আকৌ লগ পাম ঠিক আছে এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ আপোনালোকৰ যিখিনি মই ল'ব পাৰিছোঁ সিমানখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু আজিলৈ এৰিছোঁ বাই বাই ফ্ৰেণ্ড বাই বাই কওঁ বাই বাই ঠিক আছে বাই বাই লগ পাম আকৌ আজি 5 জুন আৰু আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বেলিকেটছ এডুকেয়াৰৰ ফালৰ পৰা মোলৈ এয়া উপহাৰ নেমু শিলিখা ৰবাব টেঙা নিম তিতা আৰু সেইডালো নেমু আপোনালোক সকলোলৈ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকেও এনেকৈ গছপুলি ৰোপণ কৰক আৰু পৃথিৱীখনক সেউজীয়া কৰি তোলক তাৰে কামনা কৰিছোঁ